আমপাত গিটা আমি ব্যৱহাৰ নকৰো কিন্তু আমপাতৰ এটা গোন্ধ আহিলে এইয়া আমাৰ মাতাজীয়ে কি বনাইছে এই কেৰাহী দিলে তেলতে দিলে হালধি হালধি নহয় নিমখ দিছে বোলে আৰু তাতে দিলে জিৰা কেইটা ভালকে ফুটাই নহল ইনে দিলে খৈটো কমিল আৰু জুইও নাই আৰু পৰিছে বৰষুণ মাতাজীয়ে দিব ইয়াত শুকান জলকীয়া চাই ইমান ধুনীয়াকে ভাগি লৈছে একেবাৰে ষ্টাইলতে ভাগে তেলত দি দিলে শুকান জলকীয়া এতিয়া ব্ৰইলাৰ মাংস ইয়াত তেলত আমি মাতাজী দি দিছে ব্ৰাউন চিকেন বনাইছে দেই এই আমাৰ মাতাজী এতিয়া প্ৰথমে মাংসখিনি ফ্ৰাই কৰি লৈছে ফ্ৰাই কৰি লৈছে আজি বনাইছে কিহত চৌকাত আমাৰ মায়ে নিজে খাটিছে যদি কাৰোবাৰ চৌকালৈকে অৰ্ডাৰ কৰিব পাৰে অনলাইন চৌকাও ল'লেও ফ্ৰীকৈ বনাই দিব বনোৱা এক্সপাৰ্ট হালধি নিদিয়াকৈ জাষ্ট তেলত নিমখ অকণ জিৰা আৰু লাল মিৰ্চ এয়া ওলকচু বাকলি নাই কচু আৰু লগত দিছে দুটা আমপাত নাজানো আৰু আমপাত দি মাংস বনাইছে বহুত বেছি মানে ধোঁৱা ওলাইছে এতিয়া দেখাইছোঁ চাওক দুটা দিছে আমপাত আৰু লগত বাকলি নুগুচোৱাকৈ ওলকচু প্ৰেছাৰ কুকাৰত এতিয়া বইল কৰি লৈছে আমপাতকেইটা আমি ব্যৱহাৰ নকৰোঁ কিন্তু আমপাতৰ এটা গোন্ধ আহিলে আমপাতকেইটা আমি বেলেগ কৰি ল'লোঁ আৰু এয়া ওলকচুৰ বাকলিখিনি লাহে লাহে আমি গুচাই ল'ম এতিয়া 10 মিনিট মাংসটো ফ্ৰাই কৰাৰ পিছত আমি ঢাকি দিলোঁ আৰু এতিয়া 2 মিনিটমানৰ পিছত ইয়াত চাব পাৰে মাংসটো একদম দিছে হালধি এইয়া পিঁয়াজখিনি কেনেকৈ কাটিম মায়ে গোলকৈ এইয়া গোলকৈ আমাৰ পিঁয়াজটো কাটিছে একো মিক্সিও কৰিব নালাগে সৰু সৰুকৈও কাটিব নালাগে গোলকৈ কাটিব লাগে দেই এইয়া গোলকৈ কাটি আছে এয়া পিঁয়াজ গোলকৈ কাটি ল'লে 4-5টা পিঁয়াজ আপুনি আপোনাৰ অনুযায়ী দিব পাৰে 4টা দিব পাৰে 2টা দিব পাৰে আমি 4টা পিঁয়াজ দিছোঁ গোলকৈ এয়া কাটি লৈছোঁ যে ওলকচুখিনি তই বইল কৰিলি কি কাৰণে কৰিলি কচোন আমপাতখিনি অলপ এক্সিডেণ্ট কৰে বুলি ভয় থাকে মানে ডিঙিত যদি অকণ খোজে দিব বুলি ভাবে আচ্ছা ঠিকে আছে এতিয়া আমাৰ মায়ে দিব ইয়াত গোলকৈ কাটি লোৱা পিঁয়াজখিনি মোদেম বস্তু চোৱা মাংসটো ভাজি আছে তামোল ইমানখিনি হৈ যাব এই আইতাক ক'লোঁ আইতা মোৰ কাৰণে তামোল কিনি কাটি দিয়া আইতাৰ হাতে তামোল যে কিমান বছৰৰ পিছত খাইছোঁ এয়া মোৰ আইতা নানী অসমীয়া হৈ যদি তামোল নাখাওঁ কি হ'ব অসমীয়া হয় নহয় কি আছে জালুক জিৰা শুকান জলকীয়া আদা নহৰু গোটেইখিনি পিচি লৈছে পানী সৰহকৈ দি দেই আমাৰ মায়ে এতিয়া মাংসখিনিৰ ওপৰত ভালকৈ ঢালি দিব আমাৰ মায়ে ৱাও কিয়া কালাৰ হে ইমান ধুনীয়া কালাৰ এটা আহিব নহয় এয়া গোটেই মছলাখিনি সম্পূৰ্ণ দি হ'ল এতিয়া আকৌ আমাৰ মায়ে ইয়াৰ লাল মিৰ্চ ডেংগী লাল মিৰ্চ কালাৰৰ কাৰণে ৱাও ভিডিঅ' নকৰিলে এতিয়াহে কৰিছে এয়াত চিকেন মছলা দিলে আৰু তিখালাল ইলাইচি নিদিব আকৌ ইয়াত আমাৰ মায়ে দিছে 2টা ইলাইচি ভিডিঅ'টো কৰিয়ে আছিলোঁ কিন্তু মাজতে মোবাইলটো অফ হৈ গৈছিলে গতিকে ইলাইচি দিছে এয়া মোৰ আইতাই কাটি আছে আলু ইয়াত আলু দিম ওলকচু দিম আলুটো কাটি লৈ এয়া আলুটো দি দিছে দেই আমাৰ মায়ে
এয়া চাওক ভাজি 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 কালাৰটো একদম মছলা আৰু মায়া খাওঁ খাওঁ লাগিছে দেই। এই ওলকচুখিনি দিলে ওলকচু বাকলি অলপ গুচাই লৈছে আৰু ফ্ৰাই কৰি গ'ল মছলা ভালকৈ ফ্ৰাই হৈ গ'ল মাংস লাষ্টত আমি দি দিম ওলকচুখিনি বইল কৰা। এতিয়া ওলকচু গোটেইখিনি দি দিলে আৰু ভালকৈ মাংসৰ লগত ভাজি ল'লে গৰম পানী ঠাণ্ডা পানী নাই দিয়া মায়ে, গৰম পানী গোটেইখিনি ঢালি দিছে দেই মাংস। আপুনি যদি গ্ৰেভি খায় তেনে ৰুটি চুটিৰ লগত কম পানী থ'লে কম পানী দিব, ভাতৰ লগত না কেনেকুৱা ধুনীয়া হৈছে। ৰিজাল্ট আমাৰ মাংস লাষ্টত এতিয়া আমাৰ মায়ে ইয়াত ধৰি দিব মান ধনিয়া, মানে বঙালী মেমেৰু বুলি কয় আৰু মান ধনিয়া বুলিও কয় জেগাতে। এয়া হ'ল মান ধনিয়া আৰু আমাৰ মাংস এতিয়া ৰেডি হৈ গ'ল। এয়া মাংস তৰকাৰী, এয়া আমাৰ মাতাশ্ৰীয়ে একদম আগলতি কলপাততে গাই দিয়ে মুখীয়া। এয়া পেহী, এয়া আমাৰ মুনু খাই হ'ল। এয়া আমাৰ পিতাই, এয়া দালি, এয়া চাটনি, ভেবেলি লতা, এয়া আলু ঢেকীয়া শাকৰ চব্জি, নেমু, কেনেকুৱা লাগিছে হা। এয়া আছাম মণি ব্লগ বুলি এটা আছে, আছাম মণি দেৱী ব্লগ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো। এওঁ এজন ইউটিউবাৰ হয়, কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আছাম মণি ব্লগ। জলকীয়া খাই লৈ একদম চাব, লাইক কমেণ্ট কৰি দিব। জলকীয়া খাই কাণ তাল মাৰি গৈছে দেই। এয়া ভাত, এয়া হ'ল চাটনি, ঢেকীয়া ভাজি, নেমু, এয়া দালি আৰু লগত আছে মাংস আমাৰ মায়ে বনোৱা দেই। এয়া ভাত, চবেই কলপাতত খাইছে, মই খাইছোঁ কাঁহৰ কাঁহীত, আৰু মাংস ভাত দালি চাওক। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।